fighter. Hello guys, welcome back to my YouTube channel. So সকলোৱে ভালে থাকে, মোৰ ভালে আছে। সো আজি আমাৰ গৰুৰ ওচৰতে দহা এটা হৈ আছে। সো আজি আমি দহাটো খাব গৈ আছো দহাত, মানে তাৰপিছত দহা নিয়ম কেনেকুৱা হয় অলপ দেখাব ট্ৰাই কৰি চাম। সো বলক, এয়া ফাইনেলি পাই গ'লো আৰু। ফাইনেলি গাইজ সোমাই গ'লো, এয়া গেটটো থাকি গ'ল এইফালে। তাৰপিছত খোৱা বোৱা আৰু চব্জি কিবা কিবি চব বনাই আছে, আপোনালোকৰ দেখাম। চব বলক। আৰু এই হৈছে গাইজ খোৱা বোৱাৰ বাকী অলপ ভিতৰলৈ এয়া চাব পাৰে আপোনালোকে চব্জি। আৰু গাইজ ইয়াত ভাত চব্জি বনোৱা হৈছে, চাই লওক আপোনালোকে ধুনীয়াকৈ চাই লওক ভাত চব্জি বনোৱা হৈছে ইয়াত। এইফালে চাব পাৰে ফাইনেলি খোৱা বোৱা ষ্টাৰ্ট হৈ গ'ল, আমাৰ ডোজ খাই আছে। আৰু এইফালে চাওক ভাত চব্জি বনাইছে, আৰু এইফালে চাব পাৰে ভাত, এইফালে চব্জি, এইফালে খোৱা ৰুমটো। গাইজ এটা গাহৰি কাটিছিলে চাব পাৰে, এইফালে মাথাটো, আৰু অলপমান কিবা কিবি আছে। আৰু ইয়াত আৰু ঔটেঙা কাটি থৈছে, আৰু আকৌ আৰু নোজোৰে বুলি আৰু এটা কাটিছে এইফালে। পেট ভৰাকে খাবি দেই। গাইজ ভাত খাই আছো, আৰু ইহঁতেও খাই দিলে মানে। আৰু চাওক, আৰু এইফালে চাওক, নালাগে আৰু মোক চব্জি নালাগে, হৈ গ'ল মোৰ ফাইনেলি। চাব পাৰে ধুনীয়া ছোৱালী ভাত চব্জি বিলাই আছে। এতিয়া মই খাই ল'ম খাই। Fighter. So guys, as a video team, I'm going to so, like, comment, share, and subscribe.